तेजस्वी लोग हैं हमारे पास। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দেখা পাওঁ ন, মানে মাক নমতাকৈ থাকিবই নোৱাৰোঁ। যাৰ ওপৰত মই আগতে ভিডিঅ' বনাইছোৱে, যাৰ নাম হৈছে মহিম বৰুৱা, যাৰ বয়স 4 কোটি পাৰ হৈ গ'লে। হেল্ল' গাইজ, কি খবৰ? এই ভিডিঅ'টো একমাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনোৱা হৈছে, গতিকে কোনো যাতে গাত পানী নলয়। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো বয়সত মহিম ককাই নিজৰ সমবয়সীৰ দৰে নামঘৰত নাম গাব লাগিছিল, নাতি নাতিনীহঁতক সাধু কথা শুনাব লাগিছিল, সেইটো বয়সত মহিম ককাই সেইবোৰ নকৰি পেলাই মানে নাতি নাতিনীহঁতৰ লগত গাভৰু ছোৱালীৰ লগত প্ৰেমৰ ৰাসলীলা কৰি আছে। কি মিছা কৈছোঁ বুলি ভাবিছে নেকি? চাই লওক না। अब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। যেতিয়াই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দেখা পাওঁ ন, মনটো কিবা ধৰণৰ হৈ যায়। মানে যোনবোৰ কাম আমাৰ নিচিনাবোৰে কৰিব লাগিছিল ন, সেইবোৰ কাম এই বুঢ়া নিচিনা 4 কোটি পাৰ হৈ যোৱা মানুহবোৰে বেয়া লাগে ন, আমাৰো মন যায়। মানে এই মহিম ককাৰ ন, এই বুঢ়া বয়সতে যৌৱনে আমনি কৰিছে, মানে ডেকা কালত যৌৱনে আমনি নকৰিলে। কি ক'ম আৰু, দেখাৰ পিছত মনটো বহুত বেয়া লাগি যায়। ককাৰ যদি এই ভিডিঅ'বোৰ মৰা মানুহ এজনৰ ওচৰত লগাই দিয়ে ন, সেই মৰা মানুহজনো যি উঠিব হয়নে? ককাৰ কি এক্টিং চাবা, এফালে 32টা দাঁত, এফালে হাত ভৰি ভাত চাবা। কি ক'ম আৰু, যোনবোৰ ভিডিঅ' চোৱাৰ পিছত ন মনটো নিথৈ আনন্দিত হয়, মানে মনটো বা পূৰা বেয়া লাগি থকা মনটো ন ককাৰ ভিডিঅ'বোৰ চোৱাৰ পিছত ভাল লাগি যায়। কাক এনেকৈ বহুতে সমালোচনা কৰাৰ বাবে বা ট্ৰল কৰি থকাৰ বাবে ককাই লাষ্টত এটা ফাইনেলি এটা ভিডিঅ' বনাই পেলাই দি দিলে আৰু কৈছে যে আৰু ভিডিঅ' নবনাওঁ আৰু এনেকুৱা ইনষ্টাগ্ৰাম ৰিলছ নবনাওঁ আৰু তাৰপিছত ততে যি কৰক কৰি থাকা আৰু কৰিব নোৱাৰে, এনেকৈ বহুত কিবা কিবি ক'লে। চ' চাই লওক, তাৰপিছত কৈ আছোঁ। আজিৰ পৰা মই ভিডিঅ' নবনাওঁ, এইবোৰ নেচেলাওঁ। আজিৰ পৰা কাক কমেণ্ট দিয় দি থাকিবি, কাক বেয়া বেয়া কমেণ্ট দিব পাৰ সেইবোৰ তহঁতে দি থাকিবি দেই। আজিৰ পৰা মোক বাই বাই ইনষ্টাগ্ৰাম, বাই বাই। इसकी भैंस की लोड़ी है यार, तू पागल है क्या? अबे तू पागल, तेरी माँ की चुत। এতিয়া আমি কাক সমালোচনা কৰিম, এতিয়া আমি কাক ট্ৰল কৰিম? ককা বনাবা, তুমি বনাবা, ককা তুমি বনোৱা, তুমি 32টা দাঁত উলিয়াই উলিয়াই বনোৱা, তুমি শুই শুই বনোৱা, তুমি লেট্ৰিনত যাওঁতে বনোৱা, তুমি ৰাতি তুমি বেলেগ ক'ৰবালৈ যাওঁতে বনোৱা, গাড়ীত যাওঁতে বনোৱা, তুমি বনাই থাকা। মুঠতে তোমাৰ ভিডিঅ' চালে ন আমাৰ মনটো ভাল লাগে। আমাৰ যেতিয়া মনটো বেয়া লাগি থাকে ন, তেতিয়া তোমাৰ ভিডিঅ'বোৰ চাই দিওঁ বহুত ভাল লাগি যায়, মনটো বহুত পূৰা সুখী অনুভৱ কৰোঁ। চ' ৰিকুৱেষ্ট কৰিছোঁ তুমি ভিডিঅ'বোৰ বনোৱা, আমাৰ নিচিনাবোৰে কাম কৰি যাম, তুমিও তোমাৰ কাম কৰি যোৱা। চ' বনোৱা হা। চ' ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো একমাত্ৰ এণ্টাৰটেইনমেণ্ট পাৰ্পছৰ কাৰণে বনোৱা হৈছে, গতিকে কোনো যদি গাত পাতি নলয়। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।